প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংবাদমেল টেট উত্তীৰ্ণ শিক্ষাৰ্থীৰ নিযুক্তিত খেলিমেলিৰ অভিযোগ পূৰ্বতে চাকৰি কৰি থকা প্ৰাৰ্থীয়ে পুনৰ চাকৰিৰ বাবে আবেদন কৰি নিবনুৱা টেট প্ৰাৰ্থীসকলৰ খালী পদ পূৰণ কৰিছে যাৰ বাবে আশংকাত ভুগিছে নিবনুৱা টেট শিক্ষাৰ্থী ৩৬ বছৰ ঊৰ্ধৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ দাবী ভুৱা নথি পত্ৰৰে চাকৰি পোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও দাবী তোলে হলেও যাতে আমাক সেই নিযুক্তিৰ ব্যৱস্থা কৰি দিয়ে আজি এমাহ বা ২ মাহৰ ভিতৰত আৰু দ্বিতীয় কথাটো হৈছে যিসকলে ভুৱা সাৰ্টিফিকেট ব্যৱহাৰ কৰিছে নতুবা যিসকলে নেকি এটা ডক্টৰ পথেৰে যাবলৈ চেষ্টা কৰিছে সেই সকলক যেহেতু চিনাক্ত কৰা হৈছে সেই সকলক যাতে অতি শীঘ্ৰে এটা বিহিত ব্যৱস্থা কৰে আৰু শাস্তিমূলক ব্যৱস্থা কৰি তেওঁলোকক যিকোনো এটা প্ৰক্ৰিয়াৰে যাতে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে সেই ব্যৱস্থাটো যাতে আপোনালোক শীঘ্ৰে কৰে আমি আপোনালোকক সেইটো বিষয়লৈ এটা দাবী জনাইছো আৰু অনুৰোধ কৰিছো আৰু পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ বিশেষ সমস্যা হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ যিবোৰ আশংকা আছে সেইবোৰ দূৰ কৰি যাতে এটা ৱেটিং লিষ্টৰ ব্যৱস্থা কৰি আৰু অলৰেডি আমি যিহেতু 1918 সকলোৱে এপ্লাই কৰিয়ে থৈ দিছো আমাৰ ডাটাবোৰ তেওঁলোকৰ হাতত আছে গতিকে যিসকল লিষ্টেড হৈছে সেইসকলক যাতে যদি তেওঁলোকে যোগ্য হৈছে তেওঁলোকৰ নামবোৰ চাইট কৰি অৰ্থাৎ কৰ্তন কৰি বাকি যিখিনি ৰৈ যায় গোটেইখিনি যাতে আমাক 1 মাহ বা 2 মাহৰ ভিতৰত নিযুক্তি প্ৰদান কৰে মানে ইলেকশ্যনৰ আগতে যাতে আমাক নিযুক্তি প্ৰদান কৰে সেইটো হৈছে আমাৰ মুখ্য দাবী এতিয়া এনেকুৱা হৈছে যাৰ পাৰ্চেন্টেজ বেছি তেওঁলোকে কৰা সকলে একেটা পোষ্টতে বাৰে বাৰে ব্লক কৰি থৈ দিছে কিন্তু চৰকাৰে এনেকুৱা কৰা নাই যে মানে ৱেটিং লিষ্ট কৰি তেওঁলোকে জয়েন কৰা নাই তলৰ পৰা সুমুৱাই দিও এই ব্যৱস্থাটো নকৰাৰ ফলত কি কৰিছে তেওঁলোকে ঠিকই কৰিছে যে ইমানখিনি এপইণ্টমেণ্ট দি দিলো কিন্তু তাত জয়েন কৰিছে যনেকি 5000 3000 হে জয়েন কৰিছে 2000 টো এনেই ওলাই গ'ল কিন্তু সেইখিনি আকৌ আহি পেলাই আমাৰ আকৌ এইখিনিতে আহি এপ্লাই কৰিছে তাৰমানে পোষ্ট কিটা ব্লক কৰি থৈ দিছে কিন্তু তেওঁলোকে জয়েনো কৰা নাই বা চৰকাৰে তেওঁলোকক একো দৰমহা দিব লগা হোৱা নাই কিন্তু আমাৰ পাৰ্চেন্টেজ কমখিনি ৰৈ যাব লগা হৈছে প্ৰথম যেতিয়া 5000 এপইণ্টমেণ্ট দিছিলে তেতিয়া সব 40ৰ পৰা কাট অফ নামি আহি 15ত ৰৈ গৈছে ওভাৰঅল কিন্তু যেতিয়া 10000 এডভাৰটাইজ দিছে প্ৰায় কিন্তু তাত আপুনি চাব যত নেকি 16 পৰা আৰম্ভ কৰিব লাগিছিল বা 15 পৰা হ'ব লাগিছিল এতিয়া গৈ প্লাই 30 37ৰ পৰা আৰম্ভ হৈ গৈছে কি লোকসকল ক'ত আছিলে যিখিনিটো প্ৰথমতে হৈ গ'ল তেওঁলোকৰ কিন্তু এতিয়া গৈ 30ৰ ওপৰত 37 38ৰ পৰা এপ্লাই কৰিছে আৰু আহি পেলাই নামিছে গৈ আপোনাৰ 102 বা 103 কিন্তু যত নেকি আমাৰ কাট অফ 65 পৰ্যন্ত আছে 165 পৰ্যন্ত আছে এলপিৰ ক্ষেত্ৰত এমইৰ ক্ষেত্ৰত 40 ওচৰলৈকে আছে কিন্তু এটা 60ও নামাহি নাই তেতিয়াহলে চিন্তা কৰক আৰু কিমান কেণ্ডিডেট থাকিব যিসকলে পাই গ'ল তেওঁলোকক কৰ্তন কৰক নোপোৱাখিনি অতি শীঘ্ৰে আমাৰ মুখলৈ চাই ভৱিষ্যতৰ মুখ মানে প্ৰজন্মসকললৈ চাই যাতে আমাক এইটো এটা ন্যায় প্ৰদান কৰে আমি চৰকাৰলৈ এটা মুখ্য দাবী হিচাপে তেওঁলোকলৈ আমি